Friends, welcome to my channel. আজি ৰাতিপুৱাতে মন্দিৰলৈ বুলি ওলালোঁ যিহেতু চবফালে কৰোণা পৰিৱেশ আৰু এইবিলাক কিবা কিবি হৈ আছে সেইকাৰণে মন্দিৰত গৈ পেলাই অলপ পূজা কৰি আহোঁ বুলি ওলালোঁ। ৰাতিপুৱা সোনকাল হোৱাৰ বাবে এখনো টমটম আৰু অটো ৰিক্সা নাপাই খোজকাঢ়িয়ে আগবাঢ়িলোঁ তেজপুৰ টাউনৰ মাজমজিয়াৰ পৰা আধা কিলোমিটাৰ উত্তৰে থকা সেই মহাভৈৰৱ মন্দিৰলৈ আহি আছোঁ। ভালেই লাগিছে মন্দিৰলৈ বুলি আহি আছোঁ কাৰণ বহুত দিন অহা নাছিলোঁ। এনেই মই প্ৰায়ে অহা হয় মন্দিৰলৈ আৰু এতিয়া টাইমো নাপাওঁ তেনেকৈ আৰু কৰোণা চলি আছে কাৰণে আহিবলৈকো ভাল নালাগে কাৰণে অহা নাছিলোঁ। এতিয়া মন্দিৰলৈ গৈ আছোঁ। আজি আপোনালোককো মন্দিৰৰ গোটেই পৰিৱেশটো দেখুৱাম মন্দিৰটোৰ আৰু ময়ো ভগৱানৰ পৰা অলপ আশীৰ্বাদ বিচাৰিম যাতে আহি থকা দিনবোৰ ভালেৰে যায়। ব'লক গৈ আছোঁ। মহাভৈৰৱ মন্দিৰ এইটোৱে হৈছে মোৰ বেক চাইডে থকা এইখনেই গেট হয়, মহাভৈৰৱ মন্দিৰলৈ সোমোৱা গেট হয় আৰু মই এতিয়া মহাভৈৰৱ মন্দিৰৰ ভিতৰৰ ভাগলৈ যাম আৰু পূজা কৰিম। ইয়াতে ইয়াৰ কাষত যে দোকান কেইখনমান খোলা নাই আৰু এখনমান দোকান খুলিছে। ব'লক তাৰপৰা চাকি বন্তি লৈ পেলাই বৰ্তমান কিনি আহিছোঁ চাকি আৰু যাম এতিয়া মন্দিৰৰ ভিতৰলৈ। কেনেকৈ দাদা চাকি? 5 টকা 5 টকা তেলৰ চাকি ইয়াৰ পৰা আপোনালোকে কিনি ল'ব পাৰে। ইয়াত দোকান বহে কিন্তু এতিয়া বন্ধ আছে। ৰাতিপুৱা মই বহুত সোনকালে আহিছোঁ যিহেতু মোৰ ডিউটি আছে সেইকাৰণে সোনকালে আহিলোঁ আৰু ইয়াৰ পৰা কিনি পেলাই আপোনালোকে ভিতৰলৈ যাব। চাকি কল বা যিখিনি পূজাৰ সামগ্ৰী সেইখিনি ইয়াৰ পৰাই লৈ যাব পাৰিব ইয়াত ওচৰতে থকা দোকানৰ পৰা। গাড়ীখন সজাই দিলে তেওঁলোকে এতিয়া চাওক পূজালৈ বুলি সজাই দিছে। এতিয়া মন্দিৰৰ ইয়াৰ বাহিৰ ভাগৰ গেটেদি আমি এতিয়া সোমাই যাম। চাওক গেটখনে এইখন হয় আৰু এতিয়া খুলিছেহে বৰ্তমান। সোমাই গৈ থাকোঁ। ইয়াৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম আপোনালোকক। আজি মই যিহেতু পূজা কৰিবলৈ আহিছোঁ আৰু আপোনালোককো ইয়াৰ পৰিৱেশটো দেখুৱাওঁ আৰু ব'লক গৈ থাকোঁ। এনেও মন্দিৰলৈ আহিলে ভালেই লাগি যায়, মনটো একদম পূৰা মানে পবিত্ৰ নিচিনা লাগি যায়। এইটো এটা তেজপুৰৰ মানে ঐতিহ্যপূৰ্ণ এটা মন্দিৰ হয়। এই মন্দিৰটো দ্বাপৰ যুগতে নিৰ্মাণ কৰা হৈছিলে আৰু এইটো মন্দিৰ বান ৰজাই নিৰ্মাণ কৰিছিলে বুলি জনশ্ৰুতি মতে জনা যায়। মন্দিৰটো চাওকচোন, মন্দিৰটো বাহিৰৰ দৃশ্য। জোতা চেণ্ডেল ৰাখিব পাৰিব। মই জোতা চেণ্ডেল ৰাখিলোঁ আৰু এতিয়া মই ভিতৰলৈ সোমাই যাম। তাৰ আগতে মই তাত এই তাত যে আছে যে তাৰ ভৰিটো অলপ তিয়াই আহিম মেইন ৰোড যিহেতু আহিবলৈ পাইছে। মন্দিৰৰ চৌহদত মানে দবাৰ ধ্বনি আৰু শংকৰ ধ্বনি। ৰাতিপুৱাই আহিছোঁ যে ৰাতিপুৱাই এতিয়া পূজা কৰে সেইকাৰণে শংকৰ ধ্বনি আৰু দবাৰ ধ্বনি শুনিবলৈ পাইছে। আজিকালি ভিতৰত চাকি জ্বলাবলৈ নিদিয়ে, আজিকালি বাহিৰতে চাকি জ্বলাব দিয়ে। এই তাত চাকি জ্বলোৱা স্থান সেইটো হয়, তাতে আপোনালোকে আহি পেলাই চাকি বন্তি জ্বলাব পাৰিব। আগতে ইয়াতো দিছিলে কিন্তু ইয়াত আজিকালি নিদিয়া হ'ল। নিৰ্মাণ কৰা এই মন্দিৰটো বান ৰজাই যিহেতু নিৰ্মাণ কৰিছিলে, এই মন্দিৰটোত যোনটো লিংগ হয় সেইটো জীয়াশিলেৰে নিৰ্মিত লিংগ আৰু জীয়াশিল মানে সকলোৱে জানে, আকৌ মই বুজাই ক'বৰ কোনো প্ৰয়োজন নাই। জীয়াশিল মানে হৈছে মানে বছৰি বাঢ়ি গৈ থাকে আৰু সেইটো এটা জীয়া মানে জীৱ থকা শিলৰ নিচিনা হয়। ইয়াৰ ভিতৰৰ ভাগৰ দৃশ্যটো দেখুৱাম আৰু সেই জীয়াশিলটো দেখুৱাম ব'লক। যিহেতু বান ৰজা এজন নিজেই শিৱ ভক্ত আছিলে সেইবাবে ইয়াৰ লিংগ প্ৰতিষ্ঠা কৰি সদায় ৰাতিপুৱা ব্ৰহ্মপুত্ৰ নদীত গা ধুই আহি এই মহাভৈৰৱ মন্দিৰতে পূজা অৰ্চনা কৰিছিলে। অৱশ্যে এতিয়া সেই বান ৰজাই নিৰ্মাণ কৰা নিচিনা
হৈ থকা নাই মন্দিৰৰ দেৱালয়সমূহ। সময়ৰ গতিৰ লগত খাপ খোৱাকৈ বিভিন্ন ধৰণে সজাই পৰাই তোলা হৈছে সেই মন্দিৰৰ দেৱালয়সমূহ। এতিয়া যিহেতু ময়ো মহাদেৱৰ পৰা আশীৰ্বাদ বিচাৰি আহিছিলোঁ, সেইকাৰণে মহাদেৱৰ শ্ৰীচৰণত পৰি অলপ আশীৰ্বাদ লওঁ বুলি তেওঁ শ্ৰীচৰণত পৰিল। পূজা কৰিলোঁ, পূজা কৰি পেলাই এতিয়া বাহিৰলৈ ওলাইছোঁ। পূজা কৰাৰ সময়ত কেমেৰাটো অফ কৰি ৰাখিছোঁ, যিহেতু বহুত মানুহে পূজা কৰি আছে আৰু সোনকালে পূজা কৰিব লাগিব, সেইকাৰণে কেমেৰাটো অফ কৰি ৰাখিছোঁ। সঁচাকৈ মনটো বহুত ভাল লাগিলে আজি আহি পেলাই। বহুত দিনৰ মূৰত আহিছোঁ। আগতে মই আহিয়ে থাকোঁ, প্ৰায়ে আহি থাকোঁ, কিন্তু আজি বহুত দিনৰ মূৰত আহিছিলোঁ। আপোনালোকক দেখুৱালোঁ ভিতৰৰ পৰিৱেশটো, আৰু আহিব কেতিয়াবা তেজপুৰলৈ, আহিলে ইয়াত সোমাই যাব, ভাল লাগিব আপোনালোকৰ মনটো। আৰু এইটো এটা ঐতিহ্যমণ্ডিত স্থান হয়, সকলোৱে চিনি পায় এই তেজপুৰৰ মহাভৈৰৱ মন্দিৰ। ব'লক আৰু ইয়াৰ কাষৰ প্ৰাকৃতিক পৰিৱেশ। ঘৰত এজন বাবা পালোঁ, বাবাৰ পৰা অলপ আশীৰ্বাদ লওঁ আৰু লৈ পেলাই মই যাওঁ। আজি ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। বাই বাই ফ্ৰেণ্ডছ।